এনেদৰে যদি আপোনাৰ ফ'কাছ বাঢ়ি যায় তেতিয়াহ'লে কোনো ডিষ্ট্ৰেকশ্যনে আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰিব। আপুনি যদি পঢ়ি আছে তেনেহ'লে পঢ়ি থাকিব। ষ্টুডেণ্টসকলে যেতিয়া পঢ়িবলৈ যায়, পঢ়া টেবুলত বহি যায়, তথাপিও পঢ়াত মন নবহে। আৰু তেওঁলোকে যদি পঢ়ি আছে তথাপিও তেওঁলোকে মাল্টি টাস্কিং কৰে। তেওঁলোকে এফালে পঢ়ি থাকে আৰু আনফালে মোবাইলত মেছেজ কৰি থাকে, হোৱাটছআপত মেছেজ কৰি থাকে। ইয়াৰ লগতে তেওঁলোকে যদি ফেচবুকত ফটো আপলোড কৰিছে সেইটোও চাই, কিমান লাইকছ আহিছে, কিমান কমেণ্ট আহিছে সেইটোও চাই। তেতিয়া তেওঁলোকে ষ্টাডিত ফ'কাছ কৰিব পাৰিব নেকি? আৰু আপোনালোকে জানে আজিকালি ডিজিটেল যুগ, সকলো বস্তু ইজিলি হৈ যায়। কিবা যদি ইনফৰমেশ্যন লাগে তেনেহ'লে গুগলত চাৰ্চ মাৰিলে 1 ছেকেণ্ডত সকলো ইনফৰমেশ্যন পাই যায়। তাৰ কাৰণে ষ্টুডেণ্টসকলে ভাবে যে পঢ়ি শুনি আৰু মুখস্থ কৰি বা হাৰ্ড ষ্টাডি কৰি কি লাভ, কাৰণ সকলো বস্তু গুগলত চাৰ্চ মাৰিলে পায়ে যায়। যাৰ কাৰণে তেওঁলোকে এলেহুৱা হৈ গৈছে, আলচি হৈ গৈছে, তেওঁলোকে পঢ়াত ফ'কাছ নকৰে। ইয়াৰ লগতে আপোনালোকে জানে আগতে সৰু ল'ৰা ছোৱালীবিলাকে আউটডোৰত খেলিবলৈ গৈ আছিলে। তেওঁলোকে মাৰ্বল খেলিছিলে আৰু বিভিন্ন ধৰণৰ কাবাডী হওক, ক্ৰিকেট হওক, বহুত ধৰণৰ গেমছ আছে যিকেইটা ল'ৰা ছোৱালীবিলাকে খেলি আছিল। কিন্তু আজিকালি দেখিবলৈ যায় যে বেছিভাগ ল'ৰা ছোৱালীয়ে ঘৰতে থাকে আৰু মোবাইল গেমছ খেলে। ফ্ৰী ফায়াৰ হওক, পাবজি হওক, কাৰ্ডছ গেম হওক, বাইকছ গেম হওক, মানে মোবাইলত যিবোৰ গেম আছে সেইবোৰ গেমছ খেলে। যাৰ কাৰণে তেওঁলোকে পঢ়াত ফ'কাছ কৰিব নোৱাৰে, তেওঁলোকৰ কনচেনট্ৰেশ্যন বা ধৈৰ্য শক্তি হেৰাই গৈছে আৰু তেওঁলোকে মোবাইলৰ এডিকশ্যন হৈ গৈছে। তেওঁলোকে মোবাইলটো নচলায়, মোবাইলে তেওঁলোকক চলায়। মানুহ এতিয়া অধৈৰ্য হৈ গৈছে, সকলো বস্তু সোনকালে লাগে। গুগলত চাৰ্চ কৰাৰ দৰে সফলতাও সোনকালে লাগে। নহ'লে কোনো বস্তু এটা যদি ফেল হৈ গৈছে, কোনো এটা কাম যদি ফেল হৈ গৈছে, তেতিয়াহ'লে সেই কামটো এৰি তেওঁ বেলেগ এটা কাম বিচাৰি মানে গুচি যায়, যাতে তাতে সোনকালে ছাকচেছ পাওঁ। কিন্তু এইটো কথা পাহৰি যায় যে সফলতা সময় বিচাৰে। কোনো বস্তু একদিনত নহয়, সকলো বস্তু ষ্টেপ বাই ষ্টেপ লাহে লাহে হয়। আৰু ফ'কাছ কিমান ইম্পৰ্টেণ্ট আছে সেই বস্তু যদি জানিব আছে তেনেহ'লে আপোনাক এটা উদাহৰণ দি আছোঁ, ঠিক আছে? আপোনাক এটা বেজী আৰু খুঁটা দিম। সেই বেজীটোত যদি খুঁটা সোমাব আছে তেনেহ'লে ফ'কাছ লাগিব, নহ'লে ফ'কাছ নোহোৱাকৈ আপুনি বেজীটোত খুঁটা সোমাব নোৱাৰিবা। ঠিক তেনেদৰে আপোনাক যদি ভালদৰে ষ্টাডি কৰিব আছে তেতিয়াহ'লে আপোনাৰ ষ্টাডিত ফ'কাছ কৰিব লাগিব, নহ'লে যিমান পঢ়িলেও আপোনাৰ মনত নাথাকিব। গতিকে ফ'কাছ মানুহক লাগিব। তো এতিয়া কথা আহিল ফ'কাছ বঢ়াম কেনেকৈ, ৰাইট? তো ফ'কাছ বঢ়াবলৈ কোনো ডাঙৰ কাম কৰিব নালাগে আৰু ফ'কাছ বঢ়াবলৈ কোনো কষ্ট কৰিবও নালাগে। অকল আপোনাক কৰিব লাগিব যি কাম কৰা সেইটো সময়ত সেইটোৱে কাম কৰা। মানে আপুনি যদি ষ্টাডি কৰি আছে তেনেহ'লে ষ্টাডি কৰিব লাগিব। আপুনি যদি ভাত খাই আছে তেনেহ'লে ভাত খাই থাকিব। আপুনি যদি মোবাইলত টাইম স্পেণ্ড কৰি আছে তেনেহ'লে মোবাইলতে টাইম স্পেণ্ড কৰিব লাগিব। আপুনি যদি খেলি আছে তেতিয়াহ'লে খেলি থাকিব। মোবাইলত কথা পাতি আছে যদি কথাই পাতি থাকিব। মানে যি কাম যি সময়ত কৰা সেইটোৱে কাম কৰিব লাগিব। সেইটো কাম সময়ত বেলেগ কাম কৰিব নালাগে, মানে মাল্টি টাস্কিং কৰিব নালাগে। মাল্টি টাস্কিং কৰিলে সকলো ফ'কাছ হেৰাই যাব আৰু অধৈৰ্য হৈ যাব আৰু আপুনি অপেক্ষা কৰিব নোৱাৰিলে আপোনাৰ ফ'কাছ ভাঙি যাব আৰু আপুনি কোনো বস্তু ভালদৰে কৰিব নোৱাৰিব। এনেদৰে যদি আপোনাৰ ফ'কাছ বাঢ়ি যায় তেতিয়াহ'লে কোনো ডিষ্ট্ৰেকশ্যনে আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰিব। আপুনি যদি পঢ়ি আছে তেনেহ'লে পঢ়ি থাকিব। আৰু পঢ়া সময়ত লাগে যে আপোনাক মোবাইলটোৱে ডিষ্টাৰ্ব কৰে, তেতিয়াহ'লে মোবাইলটোক ছাইডত থৈ দিয়া না, ছুইচ অফ কৰি ৰাখি দিয়া। কি আছে, পঢ়ি ল'ম, ইয়াৰ পাছত মোবাইল চলাম। সময় বহুত থাকে মানুহৰ, কিন্তু সময়ৰ সদব্যৱহাৰ কৰিব লাগিব, ৰাইট? পঢ়া সময়ত পঢ়িবা, ইয়াৰ পিছত মোবাইল চলাবাছে, বিন্দাছ চলাবা, কোনো নৰখায়।